আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্যতম ভিডিঅ'ৰ মাজলৈ। আজি মই লৈ আহিছোঁ পটল আৰু সৰিয়হৰ ৰেচিপি এটা, আৰু আশা কৰিছোঁ আপোনালোকে সকলোৱে ভিডিঅ'টো নিশ্চয় ভাল পাব আৰু শেষলৈকে চাব বুলিও বহুত আশা ৰাখিলোঁ। পোনপ্ৰথমে পটলখিনি লৈ ধুনীয়াকৈ বইল কৰি ল'লোঁ, মানে ওপৰৰ বাকলিখিনি ধুনীয়াকৈ গুচাই, আৰু এইফালে আকৌ মছলাখিনি যোগাৰ কৰি ল'লোঁ। যিহেতু পটল বনাম, যিহেতু মছলাখিনি মেইন, সেয়েহে মছলাখিনি ধুনীয়াকৈ যোগাৰ কৰি লোৱা হোৱাৰ পাছতে পটলখিনিৰ ভিতৰত থকা গুটিখিনি এটা এটাকৈ উলিয়াই ল'লোঁ, আৰু উলিয়াওৱাৰ পিছত আকৌ সেই গুটিখিনিৰ সৈতে ধুনীয়াকৈ পটলটোৰ ভিতৰত ভৰাবলৈ বাবে মছলাখিনি যোগাৰ কৰি ল'লোঁ। যোগাৰ কৰি হোৱাৰ পিছতে পটলখিনিৰ পাছত এটা এটাকৈ ধুনীয়াকৈ ভৰাই ল'লোঁ, আৰু ভৰাই লোৱা পাছত আকৌ ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। ফ্ৰাই কৰি ল'লে খাবলৈ কিন্তু বৰ সোৱাদ হয়। এনেদৰে ফ্ৰাই কৰি হোৱাৰ পিছতে বাকী থকা তেলখিনিতে দালচেনি, পিঁয়াজ, বিলাহী আৰু প্ৰয়োজন অনুসৰি নিমখ, হালধি, মছলা অলপ দি ধুনীয়াকৈ ঢাকি ৰাখিলোঁ, আৰু ঢাকি ৰখাৰ পিছত সৰিয়হখিনি দিলোঁ। যেতিয়া তেলটো বিৰিঙি আহিলে তাত পানী অলপ দি পিনে ধুনীয়াকৈ ঢাকি ৰাখিলোঁ, আৰু আকৌ অলপ মছলা ব্যৱহাৰ কৰি পিনে আৰু অলপ দি ঢাকি ৰাখিলোঁ। ধুনীয়াকৈ ঢাকি ৰখাৰ পিছত যেতিয়া উতল আহিলে, মানে চব্জিখিনি ডাঠ হৈ আহিলে, তেতিয়া কি পটলখিনি এটা এটাকৈ দি ধুনীয়াকৈ ঢাকি ৰাখি 5 মিনিটমান ঢাকি ৰখাৰ পিছতে গেছটো অফ কৰি চব্জিখিনি নমাই ৰাখিলোঁ। এইফালৰ চব্জি ৰেডি হৈ গ'ল। পিছে ৰেচিপিটো কেনে পালে জনাবলৈ নাপাহৰিব, আৰু শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।